guys, welcome back to my channel. Aji moi banam hahor mangkho alur hoite. So let's go. Hahor mangkho banabole muk lagibo nohoru, ada, piaz aru alu. प्रथमे केराहीत तेल गरम দিব আৰু তেলখিনি ভালদৰে গৰম হ'ব দিব তাৰ পিছত পিয়াজখিনি তেলখিনিত ফ্ৰাই কৰিব ভালদৰে তাৰ পাছত নিমখ জলকীয়া গুড়া হালধি জিৰা পাউডাৰ লগতে গৰম মছলা আৰু আপোনালোকে যি মছলা ব্যৱহাৰ কৰে দেখেনি মছলা দি দিব আৰু ভালদৰে ফ্ৰাই কৰিব তাৰ পিছত আদা আৰু নহৰুখিনি দি পিয়াজখিনিৰ সৈতে মছলাখিনিৰ সৈতে একেলগে কম জুইত ফ্ৰাই কৰি থাকিব ইয়াৰ পিছত হাঁহৰ মাংসখিনি দি দিব আৰু ভালদৰে ফ্ৰাই কৰিব যাতে মছলাখিনি সোমাই যায় তাৰ পিছত পানী অলপ গৰম কৰিব যেহেতু ঠাণ্ডা পানী দিলে তৰকাৰীখিনি সোৱাদ বেয়া হয় গতিকে মই গৰম পানী দিম গৰম পানী 2 কাপ দি দিব পানীখিনি শুকাব দিব ইয়াৰ পিছত মই হাঁহৰ মাংস তৰকাৰীখিনি কুকাৰত সিজাম যেহেতু হাঁহৰ মাংস সিজাবলৈ বহুত টাইম লাগে গতিকে মই এতিয়া কুকাৰত সিজাম কুকাৰত দিলে বেছি ভাল হয় বহুত সোনকালে হৈ যাব তৰকাৰীখিনি গতিকে মই এতিয়া কুকাৰত দিম আৰু 10টা চিটি মাৰিব দিম আৰু 10টা মান চিটি মাৰাৰ পিছত মই হাঁহৰ মাংসখিনিত আলুখিনি দি দিম হাঁহৰ মাংস আৰু আলুখিনি একেলগে সিজিবলৈ আলুখিনি দি মই আকৌ মাংসখিনি কুকাৰত বহাই দিম আপোনালোকৰ আইডিয়া হ'ব কুকাৰত তেতিয়া মাংসখিনি সিজে আপোনালোকে এবাৰ দুবাৰ চাই থাকিব সিজিছে নে নাই মোৰ মাংসখিনি সিজি গ'ল মই এতিয়া আকৌ কেৰাহীত দি 1 কাপ পানী দি অলপ টাইম হ'বলৈ দিম আৰু মাংসখিনি বেছি নলৰাব নহলে আলুখিনি ভাঙি যাব পানীখিনি শুকাবলৈ দিব দেখিছে মোৰ পানীখিনি শুকাই গ'ল গতিকে মোৰ হাঁহৰ মাংস ফাইনেলি ৰেডি তো গাইস হাঁহৰ মাংস আলুৰ সৈতে বনাই হৈ গ'ল আপোনালোকে বাৰু হাঁহৰ মাংস খাই ভাল পায়নে মই কিন্তু বহুত ভাল পাওঁ গতিকে বনাই চাব আৰু কেনেকুৱা লাগিল মোক জনাব বাই